আমাৰ সুমন দাই গাহৰি মাংস খাই আছে, টেষ্ট কৰি আছে। মজা বনাইছে। ধুনীয়া লাগিছে। এয়া গাহৰিটো। হাই গাইস। এতিয়া আমি গৈ আছো। ওলাই গৈ আছো। কৈ দিয়া আকৌ। কৈ দিয়া তুমি। হাবুং। গৈ আছো। চাই লোৱা কোন কোন গৈ আহি আছো আমি। আজি গাহৰিটো খোৱা হ'ব। এইফালে আমি গাহৰি লম আৰু আগৰফালেও আছে। দেখুৱাই আছো আপোনালোকক। চাই থাকক। দিস ইজ ফৰ ইউ। লৈ এইটো মোবাইল দেখুৱাই দে। চেক ৰাখাই ল। গৈ আছো। ওকে আমি হাবুং পোৱাৰ লগে লগে সকলোবোৰ বস্তু লুকাই আছো এৰিয়াবোৰ কেনেকুৱা হেল্ল' গাইজ, আমি এতিয়া গৈ আছোঁ। ভিডিঅ'টো বহুত ধুনীয়া হ'বলৈ গৈ আছে। আপোনালোকে শেষলৈকে চাই থাকিব, বহুত ধুনীয়া লাগিব। হেল্ল' গাইজ, এতিয়া আমি আহি পাই গ'লোহি হাবুঙত। এয়া হাবুং মন্দিৰ। এয়া সকলোৱে পূজা পাতল কৰি আছে। আমিও সেৱা কৰি লওঁ পূজা পাতল কৰি। তাৰপিছত বনভোজ জেগালৈ যাম। বনভোজ ধুনীয়াকৈ খাম। আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া হাবুং মন্দিৰ চাই লওক কেনেকুৱা লাগিছে এৰিয়াটো। আপোনালোকেও যদি সময় পায় এপাক আহি চাই যাবহি হাবুং মন্দিৰ ভাগ কেনেকুৱা হয়। আমাৰ ধেমাজি জিলাৰ অন্তৰ্গত হাবুং মন্দিৰ ভাগ আছে। আমি এতিয়া গাইজ বনভোজলৈ যাওঁ। এয়া আমি আহি পাই গ'লোহি পাৰ্টি জেগাত। এয়া বনাই আছে মাংস পুৰা উঠাম নহয়। এয়া আমাৰ গাহৰি মাংস ফ্ৰাই কৰি আছে। এয়া চিলাই চিলাইও পুৰিব এবাৰ মানে গাহৰি মাংস। তুমি কি কৰি আছা কৈ দিয়া, কি কাম কৰি আছিলা তুমি? মই নহও শিকন্দি গুচাই আছিলো। তাৰপৰা এই বটলত ভৰালো, এতিয়া আদা গুচাই আছে। ইয়াত ভৰাই পিনি চকাত খুচিম। অ'কে মজা বঢ়িয়া। চুম চুম কৈ দে। আদা গুচাই আছা ন? এ মজা তেতিয়া। এয়া চিলাই আছে পুৰা গাহৰি মাংস। এইফালে চাওঁ এয়া বেকাৰ বহি আছে। মেছেজ কৰি গাৰ্লফ্ৰেণ্ড লগত এই দুখ মনে বহি আছে মানে। ভলো ভলো কৈ দিয়া কি কৰি আছা তুমি? নিশ্চয় নাপায় নি? তুমি গাৰ্লফ্ৰেণ্ডৰ লগত বিজি নাই? হয় নি? এয়া ৰমেশ দা। এয়া এই জিন্তু হেল্ল'। ইয়াৰ পিছত কি বনিব মানস? গাহৰি গ্ৰেভি। অ'কে মজা লাগিব। চাই থাকক, দেখুৱাই আছো সকলোবোৰ আপোনালোকক। এয়া এইফালে টেষ্ট কৰিলেই গাহৰি মাংস টেষ্ট কৰিলেই। আৰু এজন আহিলেই জিন্তু। খাইটো মজা কৰিছে মানে। এয়া আমাৰ সুমন দাই গাহৰি মাংস খাই আছে, টেষ্ট কৰি আছে। মজা বনাইছে। ধুনীয়া লাগিছে খাবলৈ। এয়া গাহৰিটো। নাই কাৰিকৰে বনাব না, ধুনীয়া বনাব। ধোৱা আছে নি? এইফালেও জুই ধৰি আছে। মাংস দিলাই তাৰমানে। লোৱা ধুনীয়াকৈ লোৱা। নহলকে সিজাই থাক 5 ঘণ্টা। 5 ঘণ্টা এটা কি বনাই আছা? দেখালা চাক না গাহৰি
এয়া আমাৰ ধুনীয়াকৈ গাহৰি মাংস চাকনা বনাই আছে। নিমখ বেছি হৈ গৈছে নি? জোখৰ হ'লে এই মাংস কম নেকি? পুৰা চবেই কামে কামে ব্যস্ত, একদম শান্তি নাই, চবেই কামে কামে ব্যস্ত। ধুনীয়া হৈছে কালাৰটো, উঠিছে কিন্তু লৰাই দিয়া ধুনীয়াকে। মছলা দিয়াই নাই, দিবহে। এয়া আৰু ধুনীয়া লাগিব। এটা ওপৰত আহিছে কিন্তু লোকে কোৱা কামত। কামে কামে আৰু একদম দেই, শান্তি নাই মানে। কেৰাহী ধুই আছে লৰাই। এয়া চাকনা বনাই হৈ গ'ল একদম। গাহৰি মাংস কি ধুনীয়া আছে। তাৰপিছত তিয়ঁহ আছে, গাজৰ, নিমখ, জলকীয়া, মজা বনাইছে মানে। নেমু আছে, পুৰা মিক্সাৰ আছে, খাই মজা লাগিব। বাকী ব্লগ বনাই আছে। হাই হেল্ল'। এইফালে দুইফালে বনি আছে, এইফালে গাহৰি বনি আছে, এয়া গাহৰি বনাই আছে। আৰু এইফালে কি বনি আছে? এইফালে দেখালা বিলাহী গ্ৰেভি নহয়, এইফালে সেই চিকেন ব্ৰইলাৰ মাংস বনাই আছে। ব্ৰইলাৰ মাংস দিয়াই নাই, দিবহে। এয়া পঞ্চায়ত আছে। উলিয়াই দিলেহে গম পাব, নহ'লে ভিডিঅ'ত গমেই নাপাব। ইয়াতে বিশ্বাস নকৰিব। উলিয়াই দিয়ালৈকে দেখুৱাই আছো আপোনালোকক, চাই থাকক মুঠত। এয়া আমাৰ ৰাইজসকল বহি আছে, খাওঁ খাওঁকে। আৰু এটা স্পেচিয়েল চবতকে, এয়া চাই লওক। বাকী আছে, কালাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। বাকী খোৱাসকলে জনাই দিব কেনেকুৱা বাকিছে। পেকটো জানিছে নাই জনা? ব্ৰেণ্ডটো কোনটো ব্ৰেণ্ডৰ দেখাই দিওঁ নি? RS বোলে, মজা। মাংসটো দিয়া আকৌ, চিকেনটো। গাহৰিটো পুৰা বনাই আছে। গাহৰি উতলাৰ পিছত খাব পৰা হৈ যাব ধুনীয়াকে, বিন্দাছ। এইটো নতুন ষ্টাইলত বনাইছে। প্ৰথমে এইটো পুৰা ভাজি লৈছে, তাৰপিছতহে দিব বোলে ব্ৰইলাৰ মাংসটো। নতুন ষ্টাইল। আৰু এটা মাল আপোনালোকক দেখাবলৈ পাহৰিছিলে, এইটো আৰু আছে। মজা বুলি আমাৰ এয়া পুৰ' প্লেয়াৰ। গাইজ, আপোনালোকে যদি মোৰ ভিডিঅ'টো অলপ হ'লেও ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। মানস এইটো কি? এইবাৰ সেইটোৰ নাম কি? ৱডকা আহি গ'ল। এইবাৰ এইটো খোৱা হ'ব। কিন্তু RS বটল দুটা খতম কৰিলোঁ। এইফালে এটা লুকাই আছে। হয়, তোমাৰ সেইটো। এতিয়া খাই বৈ আহি গ'লো, আমি ঘৰলৈ আহি আছো। এতিয়া ঘৰলৈ আহি আছো।
গৈছিলো হাবুঙত ধুনীয়াকে কাৰ্যসূচীবিলাক চলি গ'ল এতিয়া আমি ঘৰলৈ বুলি উভতি দিছো সকলোৰে অন্তৰ্গত এয়া মই মানে হয় গোটেই ৰাইজে আমাৰ গোটেই গাঁৱৰ লগ মিলি জুলি বন ভোজা পিনি খাই আমি আহি আছো ঘৰ মুখে আমি এসাঁজ খালো সুন্দৰকৈ কিন্তু বহুত ভাল লাগিলে ভৱিষ্যতত যাতে সুকলমে আমি এনেকৈ পাৰ্টি খাই থাকোঁ তাৰ কামনা কৰি আমাৰ বন্ধুসকলে সকলো একতা বজাই ৰাখি থাকিবলৈ অনুৰোধ জনাই মোৰ মন্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ থেংকছ ইউ আৰ ৱেলকাম ঠিক আছে কিন্তু ই যি ক'লে ভালে ক'লে ভাল লাগিলে শুনি ঠিক আছে তেতিয়া আমি তেনেকৈ সুন্দৰকৈ একেলগে থাকি যাতে আগলৈও থাকিব পাৰোঁ ভালকৈ খাই বৈ ভগৱানৰ ওচৰত কৃপা কৰিছোঁ আমি অ'কে বাই বাই গাইজ